জুনমনি ৰাভাৰ ঘটনাৰ লগত নাম সাঙুৰ খোৱা আভাজ্যোতি ৰাভাক CID কাৰ্যালয়ত হাজিৰ কৰা হৈছে। আচলতে জুনমনি ৰাভাৰ মাতৃয়ে বাৰে বাৰে কৈছিল যে জুনমনি ৰাভাৰ ঘটনাটোৰ লগত আভাজ্যোতি ৰাভাই জড়িত হৈ আছে। এজাহাৰতো বাৰু সেই কথাষাৰ উল্লেখ কৰা হৈছে। যিদিনাখন জুনমনি ৰাভাৰ ঘটনাটো হৈছিল সেইদিনা ৰাতি জুনমনি ৰাভাৰ মাতৃয়ে জুনমনি ৰাভাক ফোন কৰিছিল আৰু জুনমনি ৰাভাই ফোন ৰিচিভ কৰি কৈছিল যে মই abhadrar লগতেই আছোঁ। তেতিয়া মাক নিশ্চিন্ত আছিল যে জুনমনি ৰাভাই abhadraক নিজৰ দাদা বুলি জ্ঞান কৰিছিল। সেইকাৰণে দাদাক লগত আছোঁ বুলি কোৱাৰ কাৰণে মাতৃয়ে আচলতে নিশ্চিন্ত হৈ পৰিছিল। আৰু তাৰ পাছত যেতিয়া অলপ সময় পাছত আকৌ ফোন কৰে তেতিয়া ফোনটো ৰিচিভ কৰা নাছিল। তাৰ পাছত মাতৃৰ চিন্তা হোৱাৰ পাছত আকৌ এবাৰ যেতিয়া ফোন কৰিছিল অলপ সময় পাছত তেতিয়া ফোনটো ছুইচ অফ আছিল। তাৰ পাছত যেতিয়া আকৌ ফোন আহে তেতিয়া সেই বুকু কঁপি উঠা ঘটনাটো জুনমনি ৰাভাৰ এক্সিডেণ্ট হৈছিল। অলপ সময়ৰ পাছত আকৌ গম পোৱা গ'ল যে জুনমনি ৰাভাৰ মৃত্যু হৈছিল। আচলতে মাতৃয়ে কি কৰিব কি নাই হিমাসিক জ্ঞান সেই সময়ত হেৰুৱাই পেলাইছিল। অলপ আগতে যেতিয়া ফোন কৰি কথা পাতি থকা মানুহজনী কেনেকৈ হঠাৎ নাইকিয়া হৈ যাব পাৰে। এতিয়া আভাজ্যোতি ৰাভাক CID কাৰ্যালয়ত হাজিৰ কৰা হৈছে। আচলতে CID কাৰ্যালয়ত হাজিৰ কৰিছে জুনমনি ৰাভাৰ ঘটনাটোৰ কাৰণে নে তেওঁৰ সম্পত্তি পাহাৰখনৰ কাৰণে হাজিৰ কৰাইছে এতিয়ালৈকে সেইটো বাৰু গম পোৱা নাই। আপুনি মই আজি বহুত চিন্তাত পৰিছোঁ, কাৰণ জুনমনিৰ নিচিনা পুলিচ বিষয়া এজনে যদি ন্যায় নাপায় আমাৰ নিচিনা শ শ সাধাৰণ মানুহৰ লগত কি ঘটিব পাৰে সেইটোতো আপুনি মই বা কোনেও কল্পনাও কৰিব নোৱাৰোঁ। আচলতে ভাবিয়ে ভয় লাগে। ইমান ডাঙৰ এজন পুলিচ বিষয়া ইমান বেছি ভাল কাম কৰাৰ পাছতো ইমান ডাঙৰ অন্যায় হৈছে। আজি পৰ্যন্ত ন্যায় পোৱা নাই। তেওঁৰ মাতৃয়ে বুকুখন কিমান কঁপিছে, কিমান অসুস্থ মাতৃ সকলোৱে জানে। কেনেকুৱা লাগিব পাৰে এজনী মাতৃ এতিয়া পুলিচ বিষয়া বুলি নাভাবিও এজন সাধাৰণ মানুহ বুলি ভাবিলেও যেতিয়া মাকৰ বুকুৰ পৰা সন্তান নাইকিয়া হৈ যায় তেতিয়া আৰু ভাবিলে ভয় লগা কথা। এইটো একদম বুকু ভাঙি চিঙি যায় কথাবিলাক চিন্তা কৰিলে। আচলতে ন্যায় পোৱাটো সকলোৱে বিচাৰোঁ আমি, আৰু আপোনালোকে বিচাৰেনে নাই আপোনালোকে মোক কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলত প্ৰথম আহিছে প্লিজ ছাবস্ক্ৰাইব